এই যোৱা এসপ্তাহ 2-3 দিন আগত এটা ভিডিঅ' ভাইৰেল হৈছে। এই ভাইৰেলত তাতে স্পষ্টকৈ আমাৰ বিধায়ক আমাৰ LAC MLA বিদাসিং ইংলেং আৰু সিহঁতে মানে এটা বেয়াকৈ ভিডিঅ' এতিয়া ৰিলিজ হৈ গৈছে। এই ভিডিঅ' চাইখিনি এটা আমি বহুত বেয়াও লাগিছে, কাৰণ মহিলাৰ কাৰণে এটা আমাৰ মৰেল ছাপোৰ্ট নাই বুলি আমি দেখি পালোঁ। কাৰণ বিজেপি আৰু আমাৰ গভৰ্ণমেণ্টে কৈ আছে যে মহিলাৰ সুৰক্ষা কৰিব লাগে, মহিলাৰ ৰেচপেক্ট দিব লাগে, আৰু আমাৰ কাৰ্বি সমাজত এটা নিয়ম দিক নীতি আছে, এইবিলাক পূৰা নাইকিয়া কৰি দিলে। এইটো কাৰণে আমি এতিয়া আজি আমি ডাঙৰ দাবী দিব বিচাৰোঁ যে ইমান ৰেছপনচিবল মানুহ, ইমান ওপৰতকৈ 2-3 বাৰ 4 বাৰকৈ MLA বিধায়ক হৈছে, CM কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বহিছে 2-3 বাৰ 5 বাৰ। তো ইমান ৰেছপনচিবল, ইমান চিনিয়ৰ মানুহ যদি এনেকুৱা ৰোল মডেল দেখাই দিয়ে, অপেনলি দেখাই দিয়ে, তেতিয়াহ'লে এইটো ইমান ৰেছপনচিবিলিটি ল'ব পৰা MLA নহয়। এইটো কাৰণে আমি ক'ব বিচাৰোঁ ইমিডিয়েটলি তেখেতে MLA পৰা ডিছমিছ হ'ব লাগে। আমি এপিল দিব বিচাৰোঁ। অনাৰেবল গভৰ্ণৰে এইটো ইনিচিয়েটিভ একশ্যন ল'ব ইমিডিয়েটলি, কাৰণ গভৰ্ণৰটো এজন ৰেচপেক্টেড মানুহ, ৰেচপেক্টেড পষ্টত আছে। গভৰ্ণৰ আমাৰ এৰিয়াত গাৰ্জেন 6 শিডিউল এতিয়া গাৰ্জেন কিবা পষ্টত হয়, তেতিয়াহ'লে গভৰ্ণৰে এইটো একশ্যন ল'ব বুলি আমি হোপ কৰিব পাৰোঁ। ছেকেণ্ডলি চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সিহঁতে আণ্ডাৰত যিমান বিধায়ক আছে বিজেপিত ইলেক্টেড বিধায়ক MLA, এইসকল যদি এনেকুৱা কেৰেক্টাৰ লেছত যদি পাব্লিক ওচৰত যায়, তেতিয়াহ'লে এইটো বহুত বেয়া ৰিপুটেশ্যন হ'ব। এইটো কাৰণে চিফ মিনিষ্টাৰো এইটো ইমিডিয়েটলি একশ্যন ল'বলৈ চেষ্টা কৰিব লাগিব। আৰু আমি ক'ব বিচাৰোঁ অনাৰেবল স্পীকাৰ দিছপুৰ এছেম্বলিত যিটো স্পীকাৰো মানে ইমিডিয়েটলি তাক ডিছমিছ কৰিবলৈ কাৰণে আমি এটা ডাঙৰ ডিমাণ্ড কৰিলোঁ যে ইমিডিয়েটলি ডিছমিছ কৰিবলৈ কাৰণে আমি এটা ডাঙৰ ডিমাণ্ড দিলোঁ। কাৰণ এই ভিডিঅ' চাইখিনি এতিয়া কাৰ্বি আংলঙতো মানুহৰ বহুত লাজ পাই গৈছে। কাৰণ বহুত মানুহে বিদাসিং ইংলেঙত এটা হোপ এণ্ড এছপিৰেশ্যন লৈ কিনি তাক ভোট দিছে, জিকাই দিছে, বাৰে তাক MLA হৈছে, CM হৈছে, তাক এটা বহুত হোপ আছে মানুহসকলে, আমাৰ ভোটাৰ্ছসকলে আৰু কাৰ্বি আংলং ৰাইজসকলে বহুত ৰেচপেক্ট দিয়ে। কিন্তু তাৰ নিজে এই একশ্যন ইৰেছপনচিবল কাম যিটো অপেনলি যিটো কৰাৰ কাৰণে পাব্লিকত এইটো ওলাই গৈছে। এই ওলোৱাৰ কাৰণে এইটো একশ্যন ল'ব লাগিব। আৰু বিজেপি যোনটো প্ৰেচিডেণ্ট, ষ্টেট প্ৰেচিডেণ্ট দিলীপ শইকীয়া আণ্ডাৰত তাৰ এজন বিধায়ক, তাৰ বিজেপি বিধায়ক, তাৰ কাৰণে ইমিডিয়েটলি দিলীপ শইকীয়াৰ পৰা একশ্যন ল'ব লাগে বুলি আমি যদি একশ্যন যদি নলয়, যদি একো তাক যদি ডিছমিছ নকৰে, এক্সপেল নকৰে, পাৰ্টিৰ পৰা এক্সপেল নকৰোঁ, MLA পৰা ডিছমিছ নকৰোঁ, তেতিয়াহ'লে এই বিজেপি পাৰ্টিয়ে এইটো এনকাৰেজ কৰি আছে এইবিলাক পৰ্নোগ্ৰাফি কিবা কিবি কাম এটা কৰিবলৈ কাৰণে এটা ৰাস্তা দেখাই দিছে। এই ৰাস্তাটো ব্লক কৰিবলৈ এতিয়া ভালকৈ একশ্যন ল'ব লাগিব। ইমিডিয়েটলি তাক MLA পৰা ডিছমিছ কৰিব লাগিব আৰু বিজেপি পাৰ্টিৰ পৰা তাক এতিয়া এক্সপেল কৰিব লাগিব আমি দাবী কৰোঁ। তো এই ক্ষেত্ৰত Posisi tumnang ne la sona MLA ni tumnang ne la ben arlo so bang sitami la so puta kalam pot ke nang lisitami chip cimatanoi arlo so en la po pini andike la da ke don cikacirat don tum an apan sitami ni nang pula po nang tum sitami amen bilang ke sangwai pumir dalin pu kalang li Facebook page amen ni li tum taralang suara salang li em do li tum chini lo bon sitami alang li non la ko so puta ka bang alang li bim statement chipi bek na po la pen non isi pudaming dung alang lidung ke chokche tum phan ke eresre hala ke share dun chot upload chok tum phan ke eresye viral na lota already thik alo la ko piaron lo arona teng dam pamen ang jela ke chokche tum phan ko ne phai hil ka chokle ma tum phan ke ne phai he hala ke share dun tum phan bang si ke ne chi pula kuna ron lo la ke a or lo mala idum kal bia khai phani bola dang lang rop ke la son ha la MLA CM EM do ana phan se tami BJP ya bitung apa sin liken na condemn lo nang li tum ke japon ke chokche join ne si piniar
doktor tuliram rong hak nang listami nang lining chibui pamenot nilitum apan konsilor long ke pilon dong no dong nang pan piloma hor ke molong ke nang litum dong no sidolo